কবিতাৰ শিৰোনাম এটি মিঠা অনুভৱ। কথা আৰু আবৃত্তি দীপিকা গগৈ। ভবা নাছিলোঁ তেওঁৰ বাবে মই সকলোতকৈ প্ৰিয় হ'ম। মাথো জীৱনৰ এটি অচিনাকি পথত দুয়ো এদিন চিনাকি হৈছিলোঁ। দুদিনৰ চিনাকি বুলি ভাবি কথা পাতিছিলোঁ, কিন্তু লাহে লাহে যেন তেওঁৰ হৃদয়ত অজানিতে মোক স্থান দি পেলালে। মই কোনো সঁহাৰি নিদিয়াকৈ যেন এতিয়া তেওঁ দিব পাৰে চিৰদিন কাষত থকাৰ সঁচা প্ৰতিশ্ৰুতি। এয়াই নেকি মৰম ভাল পোৱা? ধন্যবাদ।